Very good news for all hslc students. More channel SB Education Live লৈ আপোনালোকক আটাইকে স্বাগত। তো আজিৰ টপিকটো মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে অতি মনোযোগেৰে শুনিবা। মই আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। আজিৰ ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীলৈ এটি বিনম্ৰ অনুৰোধ, তোমালোকে যাতে মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখা। তো আহক আমি আজিৰ ইম্পৰ্টেন্ট টপিকটো আৰম্ভ কৰোঁ। আসলতে মেট্ৰিকৰ ৰিজাল্ট 6 জুন নহয়, দিয়া হ'ব 4 জুনত। গুগলত আহিল ৰিজাল্ট সম্বন্ধে নিউ আপডেট। তো এতিয়া মই তোমালোকক দেখুৱাম যে গুগলত ৰিজাল্ট সম্পৰ্কে কি নিউ আপডেট আহিছে। এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰত্যক্ষ কৰিবা, ইয়াতে দিয়া আছে আসাম hslc ৰিজাল্ট 2022 ডেট কনফাৰ্মেড with nearly 4 lakh students eagerly awaiting the Assam Class 10 results 2022. Speculations and rumors have been doing the rounds about SSLC result date. However, so far SEBA, Board of Secondary Education, Assam has not announced any specific date for the announcement of Assam hslc results 2022 for class 10 students. The latest updates being shared from the SEBA office at Bamuni Maidan in Guwahati have hinted that the Assam class 10 results may be declared in by 4 জুন 2022। ইয়াতে কোৱা হৈছে যে 2022 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ টোটাল ষ্টুডেণ্ট হ'ল 4 লাখ আৰু 4 জুনত ৰিজাল্ট দিব, এইটো কনফাৰ্ম বুলি ইয়াতে কোৱা হৈছে। তো এইখন গুগলত নিউ আপডেট আহিছে। তোমালোকে যদি বিলিভ নকৰা তেনেহ'লে আসাম hslc ৰিজাল্ট 2022 ডেট এনেকৈ মাৰি কেনে চাবা যে তাতে দিয়া আছে। এই যে মই যিখন স্ক্ৰীনশ্বট লৈছোঁ তোমালোকে সেইখনো চাব পাৰিবা যে তাতে কোৱা হৈছে যে কনফাৰ্ম কৰিছে বা ডিক্লেয়াৰ কৰিছে যে 4 জুনত দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট। আৰু ইয়াৰ লগতে মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক আৰু এটা বস্তু ইয়াতে বুজুৱাই দিম। মই কেইদিনমান আগতে এখন ভিডিঅ' আপলোড দিছিলোঁ। সেই ভিডিঅ'খনত মই কৈছিলোঁ যে তোমালোকক এটা এপ ডাউনলোড কৰিব লাগিব, SEBA ৰিজাল্ট 2022। তো তাতে গৈ তোমালোকে যদি ৰিজাল্টবিলাক ওলোৱা তেনেহ'লে সহজে ওলোৱাই ল'ব পাৰিবা। তো মই ইয়াতে তোমালোকক কৈ দিম যে কি লাগিব বা কি তোমালোকে তাতে লিখিব লাগিব। মনোযোগ সহকাৰে চাবা, ইয়াতে ৰেজিষ্টাৰ ফৰ এডুকেশ্যন নিউজ। ফাৰ্ষ্ট তোমালোকৰ আহিব বৰ্ড নেম। তো তোমালোকেতো অসমৰ হ'বা, তো অসমৰ হ'লে তোমালোকে অসম বৰ্ড ইয়াতে মাৰিবা। তাৰপিছত ৰোল নং, স্কুল চেণ্টাৰ কোড, মোবাইল নং, ইমেইল ID, জেণ্ডাৰ, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, ক্লাছ 10 হ'লে 10, নহ'লে 12 হ'লে 12। তোমালোকেতো ক্লাছ 10ৰ হোৱা, তোমালোকে হাই ছেকেণ্ডেৰী নোহোৱা। যদি হাই ছেকেণ্ডেৰী হোৱা তেনেহ'লে তোমালোকে ইয়াতে অপশ্যন দিয়া আছে আৰ্টছ, কমাৰ্চ, আদাৰ্ছ। তাৰপিছত কোৰ্ছ, তো তোমালোকৰ কোৰ্ছ কেইটা দি কেনে ইয়াতে ছাবমিট কৰিবা। তাৰপিছত তোমালোকে ইয়াতে চাব পাৰিছা এখন মাৰ্কশ্বিট ইয়াতে দিয়া আছে। ছেম এনেকুৱা তোমালোকৰো মাৰ্কশ্বিট আৰু ৰিজাল্টসমূহ ওলাই আহিব। বৰ্ড নেমটো তোমালোকে অসম SEBA বুলি মাৰিলে হ'ব।